হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ নিশ্চয় ভাল সকলোৰে। আমাৰো বঢ়িয়া। আৰু আজি হৈছে শিৱৰাত্ৰি পূজা, আৰু তাৰ কাৰণে আমি শিৱ মন্দিৰত যাব ওলালোঁ। আমাৰ ঘৰৰ ওচৰতে শিৱ মন্দিৰ আছে, তাত যাব ওলালোঁ। আৰু ইয়াৰ লগত মা ওলাইছি, সেইফালে এইটো পেহীয়ে ৰখি আছে। তাৰপিছত আমি তিনিজনীয়া যাম এতিয়া, বাকী মানুহবিলাকো যাব পাৰোঁ। আৰু বলক এতিয়া আমি শিৱ মন্দিৰত যাওঁ, আৰু তাতে কি হয় গোটেইবিলাক দেখাম। তাৰপিছত আপোনালোকে ক'ত গৈছে শিৱ পূজা কৰিবৰ কাৰণে এটা কমেণ্ট কৰি জনাব দেই। আমি তিনিওজনীয়ে মন্দিৰত আহি আছোঁ। মন্দিৰ আহি পোৱাই নাই। এইয়া মা পেহী মন্দিৰ পাম আৰু বেছি নাই বাৰু, অলপ বাকী আছে, পাম আৰু গৈ আছোঁ। আৰু এই বাহিৰৰ পৰাই দেখা পাইছোঁ, ভিতৰত দেখোন বহুতেই বেছি মানুহ। পিছে বলকচোন আমি অলপ ভিতৰৰ ফালে সোমাই যাওঁ। আৰু ভিতৰত আহি দেখিলোঁ ইয়াতে ধুনীয়াকৈ চাকি বন্তি দিয়াৰ ব্যৱস্থা কৰি থৈছে। ধুনীয়াকৈ মানুহবিলাকে চাকি বন্তি জ্বলাই আছে। আমাৰো পিছে মাক দিবা দিছোঁ, আৰু মাক চাকি বন্তিখিনি দিবা দি মই এইফালে ইয়াত ধুনীয়াকৈ সেৱা ল'লোঁ এটা ভগৱানৰ ওচৰত, মানে শিৱ বাবাৰ ওচৰত আশীৰ্বাদ ল'লোঁ। মনৰ পৰা কিবা এটা ভাবিছোঁ যাতে এইবিলাক সফল হয়। আপোনালোকেও যি মানে প্ৰাৰ্থনা কৰিছে সেইবিলাক আপোনালোকৰবিলাকো পূৰণ হওক, তাৰে কামনাৰে ভগৱানৰ ওচৰত সকলোৱে সুস্থ হৈ থাকক, তাৰ কামনাৰে ধুনীয়াকৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু ধুনীয়াকৈ নিৰ্মালি আৰু জল ফুল গ্ৰহণ কৰিলোঁ। ধুনীয়াকৈ ফুট দিলে। পিছে মোৰ কেমেৰাৰ আঁৰত আকৌ মোৰ ৰৈ আছে দেউতাইক, মানে কৈছে তই অলপ ভিডিঅ' কৰি থৈ দি, আৰু সেনেকৈ তাই ধুনীয়াকৈ কেমেৰাত ধৰি আছে। আৰু এইফালে ধুনীয়াকৈ মই সেৱা লৈছোঁ। আৰু চাওকচোন মানুহবিলাকে ইমান ধুনীয়াকৈ মানে শান্তি শৃংখলাবদ্ধভাৱে ধুনীয়াকৈ চাকি বন্তিবিলাক দি আছে। আৰু সঁচাকৈ বহুত বেছি পবিত্ৰ লাগিল মনটো, আৰু বহুতে ভাল লাগিল। এনেকৈ মন্দিৰত আহিলে বহুত বেছি ভাল লাগে সঁচাকৈ দেই। আৰু এয়া চাওক, মই ধুনীয়াকৈ এয়া ফুট লৈছোঁ। পিছে আপোনালোকে ক'ৰ মন্দিৰত গৈছে কমেণ্ট কৰিব নাপাহৰিব। এইফালে আকৌ সেৱা চেৱা লৈ উঠি চাহৰ ব্যৱস্থা আছে, মানে ধুনীয়াকৈ মানুহবিলাকে চাহ খাই আছে। আমিও গোটেইকেইজনীয়ে চাহ খাবৰ কাৰণে বহিলোঁ। ধুনীয়াকৈ বিস্কুট চাহ খালোঁ। খাই উঠি আকৌ এইফালে ভোগ দিছে, ভোগ খাব আহিলোঁ। একেবাৰে গাখীৰ ভাত দিছে, মানে পায়স বুলি কওঁ আমি যিটোক। আৰু এয়া ধুনীয়াকৈ পায়স দিছে, আমি গোটেইকেইজনীয়ে পায়স খালোঁ। পিছে পায়সটো মানে বহুতেই ধুনীয়া। ভোগটো খাইছোঁ। মই এনেই ফটো মাৰা নাই, পৰিছোঁ ভালেকেইটা হ'লে। মই এনেই ভিডিঅ' কৰি আছোঁ। কেনেকুৱা হৈছে খাই পেলাই? কেনেকুৱা গৰম নে বহুত? সঁচাকৈ বহুত ধুনীয়া হৈছে দেই, বহুত টেষ্টি। ধুনীয়াকৈ ভোগ চোগ খাই এয়া ধুনীয়া বৰনাম হৈ আছে, আমি বৰনাম চাই আছোঁ। আৰু নাম চাম চাই আমি ধুনীয়াকৈ ঘৰত যাবৰ কাৰণে ওলাই আহিলোঁ। এয়া গেটটো, আৰু এতিয়া দেখুওৱা নহ'ল কাৰণে আকৌ ওলাই আহোঁতে আমি আকৌ এবাৰ দেখাইছোঁ গেটটো। পিছে কেনেকুৱা লাগিল ক'বৰ কাৰণে নাপাহৰিব দেই। আৰু ইহঁতে দুজনী ফটো উঠি আছে। আমি এতিয়া শিৱৰাত্ৰি পূজা কৰি পেলাই আহি আছোঁ ধুনীয়াকৈ গোটেইকেইজনীয়ে। মাহঁত আগত গ'ল, মানে আমি কেইজনী আহি আছোঁ এতিয়া। আপোনালোকৰ পিছে ক'ত ক'ত পূজা কৰিলে ক'ব। আমি বাৰু ওচৰৰ মন্দিৰতে গ'লোঁ, বেলেগত যোৱা নাই। কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ তেতিয়াহ'লে আহোঁ নে কি কৰাইছ? বাই বাই। লাইক কৰি দিব, বাই বাই। আৰু তাত পৰা যদি বেছি পাইছে কমেণ্ট কৰিব, তাত পৰা বেছি শ্বেয়াৰ কৰি দিব। বাই বাই, লাভ ইউ।